আমাৰ ইয়াত ডিফু কনষ্টিটুৱেঞ্চি 6 ডিফু ST কনষ্টিটুৱেঞ্চি এইটো এটা আকৌ দুখৰ কথা আজিকালি নম্বৰ 6 ডিফু ST কনষ্টিটুৱেঞ্চি বুলিহে মাত্ৰ কৈছে এই বিজেপি সকলে এনেকা কৰি দিলে সেই অটোনমাস ডিস্ট্ৰিক্ট বুলিটো পেলাই দিলে সেই কাৰণে এই অটোনমাস ডিস্ট্ৰিক্ট এই শব্দটো আকৌ পাবলৈ আমি চেষ্টা কৰিম যে ইলেকশন জিকিলে আজি আমি ইয়াত নমিনেশন পেপাৰছ স্ক্ৰুটিনি হল আৰু আমি পাস কৰিলো APHLC ক্যান্ডিডেট আৰু সকলোৱে পাস কৰিছে হৈছে এতিয়াটো ইলেকশন কাম কৰিব লাগিব জিকিব লাগিব জিকিলে আমি প্ৰথম কথা আমাৰ অটোনমাস কাউন্সিল টু পেলাই দি ইয়াত পঞ্চায়ত বহাবলৈ আৰম্ভ কৰিছে আৰু ডিমাহাছাও পঞ্চায়ত বহোৱা অলৰেডি কৰিলে সেই কাৰণে আমি ইলেকশন জিকিলে এই পঞ্চায়তটো আমি আকৌ উঠাই দিম আমি অটোনমাস কাউন্সিলটো আকৌ পাবলৈ আকৌ আমি কৰিমেই আৰু পাব লাগিব কাৰণ এটো কনস্টিটিউশনৰ কথা আমাক কনস্টিটিউশনতহে আমাক পাৱাৰ দিছে অটোনমাস কাউন্সিল পাবলৈ আৰু পঞ্চায়তটো নালাগে বুলিটো কনস্টিটিউশনত আৰ্টিকল 243M মতে কোৱা আছে আৰু পঞ্চায়ত এক্ট 1994 সেকশন 1 নতে লিখা আছে যে পঞ্চায়ত টু অটোনমাস কাউন্সিল 6 শিডিউল এৰিয়াটো থাকিব নোৱাৰে বুলি কাৰণ কিয় নোৱাৰে কাৰণ আমি অটোনমাস যেতিয়া আৰু 6 শিডিউলৰ পৰা কৰিছে যেতিয়া আমি 6 শিডিউল মতে আন্ডাৰ প্যাৰাগ্ৰাফ 3 EFG ক্লজ মতে আমি নিজৰ পঞ্চায়ত কৰিব লাগে বুলি তাত লিখা আছে আৰু আমাৰ নিজৰ পঞ্চায়ত আছে আমাৰ ডিমাহাছা সকলৰ ৰাজি নাইসখ আছে তুলসুম ওয়াইছে আছে কুকি সকলৰ খাসি সকলৰ দৰবাৰ স্নং আছে আৰু ৰেংমা সকলৰ ইঞ্জং তিৰুপুনিউ সংসাদৱেন আছে আৰু শ্যাম সকলৰ মুকপম চাউহুবান আছে গাৰো সকলৰ আকিং নকমা আছে কাৰ্বি সকলৰ শেৰৱান কেপ আছে সকলোৱে আমাৰ নিজৰ পঞ্চায়ত আছে সেই পঞ্চায়তটো আন্ডাৰ আৰ্টিকল 243D তাতে কোৱা আছে যে আমি নিজৰ পঞ্চায়ত কৰিব লাগে বুলি তাত কোৱা আছে সেই কাৰণে আমাৰ নিজৰ পঞ্চায়ত আকৌ বহাবলৈ মই ইলেকশন জিকিলে আৰু আমাৰ পিছতো MLA আৰু MSC ইলেকশন যদি আমি জিকিলে আমি হেতু কৰিম পঞ্চায়তটো আতৰাই দি আমাৰ নিজৰ পঞ্চায়ত ৰাখিম আৰু আমাৰ অটোনমাস কাউন্সিল পুৰা অটোনমাস কাউন্সিল আকৌ লৈ আনিম আৰু অটোনমাস ষ্টেট আইদাৰ LP স্কুল আজিকালি LP স্কুল থাকে লৰা ছোৱালী বিলাক LP স্কুল পঢ়া পাছত তেওঁলোকে 10 কিলোমিটাৰ 15 কিলোমিটাৰ খোজ কাঢ়িব লাগে এই 10-11 বছৰ লৰা ছোৱালী বিলাকে এইটো জংঘলৰ মাজত খোজ কাঢ়িব লাগে কেতিয়াবা কিডন্যাপ হয় কেতিয়াবা বেমাৰ হয় কেতিয়াবা সাপ কামুৰে সেই কাৰণে এইটো কন্ডিশনৰ পৰা আমি এৰাবলৈ আমি যত LP স্কুল আছে তাত আমি ME স্কুলও খুলিম আৰু যিমান LP স্কুল খুলিবলৈ জাগা আছে আমি খুলিম আৰু ভাল LP স্কুল টেটটো আমি অটোনমাস কাউন্সিল বুলি কৈছে 6 শিডিউল সেইকাৰণে টেটটো আমি অটোনমাস কাউন্সিলে কন্ডাক্ট কৰিম কন্ডাক্ট কৰা বুলি ক'লে এপ্লিকেশনো আমি মাতিম এপ্লিকেশন এক্সামিন কৰাও আমি কৰিম পৰীক্ষাও আমি কৰিম এনসাৰ পেপাৰ আমি চাম আমাৰ মানুহে এটো এতিয়াটো টেট আপোনালোকৰ বুলি পেলাই এনসাৰ পেপাৰ গুৱাহাটীত চাই প্ৰশ্ন গুৱাহাটীৰ পৰা পঠাই হেতুটো নহব এনেকুৱা হেতু কৰি পেলাই আমাৰ যোৱা বছৰ এটা কেছ আমি উদাহৰণ স্বৰূপে লব পাৰো 1345 টিচাৰ্স এপইন্ট কৰিছিল তাৰ ভিতৰত কাৰ্বি আংলঙত ওয়েষ্ট কাৰ্বি আংলঙত মাত্ৰ কাৰ্বি সকলে 59 পাইছে কুকি হলকে 2জন পাইছে আৰু ৰেংমা মাত্ৰ 1জন পাইছে
টোটেল 62 জন পাইছে মাত্ৰ ট্ৰাইবেল সকলে আৰু 1283 টো নন ট্ৰাইবেল দূৰৰ পৰা আহিছে সেই দূৰৰ পৰা আহা সকলক আমি তেওঁলোকৰ এগেইনষ্টত নহয় কিন্তু কথাটো হৈছে তেওঁলোকে মহানগৰত থকা মানুহ আৰু জংঘলত থাকিব পাৰিবনে নাথাকে সেই কাৰণে আমাৰ স্কুল বিলাক সব বন্ধ হৈ গল এইটো আমি গুছাম এইটো আমাৰ টিচাৰ্স বিলাক আমাৰ ইয়াত ওয়েস্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও থকা মানুহ বিলাক হবই লাগিব আৰু ট্ৰাইবেল হব লাগিব আৰু খিলঞ্জীয়া অসমীয়া আৰু আদিবাসী সকলে হব লাগিব বেলেগ হব পাৰে আৰু ডিমা হাছাও কাৰণে বেলেগ হব পাৰে কিন্তু আমি অট'নমাস স্টেট টু আমি আনিমেই আমাৰ APHLC আৰু 6 শিডিউল যিমান পাৱাৰ আমি হেৰুৱা হল এতিয়ালৈকে হেৰুৱালে under paragraph 2 sub paragraph 7 এই পাৱাৰটো ফান্ডামেন্টাল পাৱাৰ এইটো হেৰুৱাই দিলে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওটো সেই পাৱাৰটো আমি আকৌ ঘূৰাই লৈ আনিম আৰু আমি জানো সকলোৱে দেখো যে আমি ঔষধ কিনিবলৈ গলে আমাৰ ট্ৰাইবেল মানুহ ঔষধ কিনা দোকান ঔষধ বিক্ৰী কৰা দোকান এটাও নাই ফাৰ্মেসি নাই ট্ৰাইবেল সকলৰ আৰু কেতিয়াবা আমাৰ নন ট্ৰাইবেল সকলে এক্সপায়াৰ্ড ডেট এক্সপায়াৰ্ড ঔষধ আমাক বিক্ৰী কৰে সেই কাৰণে এইটো বন্ধ কৰিবলৈ আৰু ট্ৰাইবেল সকলক জব সাৰ্ভিস অপৰচুনিটি দিবলৈ আমি NC হিলছত আমি ফাৰ্মেসি স্কুল খুলিম আৰু ওয়েস্ট কাৰ্বি আংলঙত এটা ফাৰ্মেসি স্কুল খুলিম আৰু ইষ্ট কাৰ্বি আংলঙতো এটা ফাৰ্মেসি স্কুল খুলিম আৰু যিমান ফাৰ্মেসি খোলা হ'ব আমাৰ ট্ৰাইবেল মানুহে এই ফাৰ্মেসি বিলাক ঔষধ বিলাক বিক্ৰী কৰা হ'ব এইটো পাৱাৰ আমি অপৰচুনিটিটো আমি দিম আৰু ডিমা হাছাওত এতিয়া বৰ্তমান ইউনিভাৰ্সিটি নাই সেই তাত ইউনিভাৰ্সিটি কৰিবই লাগিব তাত কলেজটো বহুত আছে ইউনিভাৰ্সিটি আৰু খুব ভাল জায়গা তাত ইউনিভাৰ্সিটি হ'বলৈ ইউনিভাৰ্সিটি ভাল ফুল ফ্লেজেড ইউনিভাৰ্সিটি ডিমা হাছাওত হাফলঙত থাকিব লাগে আৰু ওয়েস্ট কাৰ্বি আংলঙত থাকিব লাগে আৰু ইষ্ট কাৰ্বি আংলং যিটো আসাম ইউনিভাৰ্সিটি বুলি পেলাই নামটো আসাম ইউনিভাৰ্সিটি বুলি কয় কিন্তু এতিয়াটো হেডকোৱাৰ্টাৰছটো শিলচৰত আছে আৰু শিলচৰটো এটা মিনি ষ্টেট কৰি থৈ দিলে আসাম গভৰ্ণমেণ্টে কাৰণ তাত মিনি সেক্ৰেটাৰিয়েট কৰি দিলে সেই কাৰণে এইটো আসামৰ বাহিৰত হৈ গল শিলচৰটো কৰিমগঞ্জ কাছাৰ হাইলাকান্দিটো আসামৰ বাহিৰত হৈ গল এইটো সেই তাত আৰু আমাক কাৰ্বি আৰু ডিমাছা সকলকো তালৈকে আমাক ঠেলিবলৈ আৰম্ভ কৰিছে সেই ঠেলাটো আমি বন্ধ কৰিম আমাৰ ইয়াত ডিফুট যিটো ইউনিভাৰ্সিটি আছে ফুল ফ্লেজেড ষ্ট্ৰং ইউনিভাৰ্সিটি অল ডিপাৰ্টমেন্ট থকা ইউনিভাৰ্সিটি আমি ইয়াত বহাম